हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे। आमार चेनेलर अन्य एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি মই বনাবলৈ লৈছো গাহৰিৰ মাংস কলডিলৰ সৈতে। যি সকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে নিশ্চয় ভিডিওটো ভাল পাব বুলি আশা কৰিছো। আৰু কলডিলৰ সৈতে যদি খোৱা নাই এনেদৰে বনাই খাই চাব পাৰে, খাবলৈ খুবই টেস্টি হয়। বলকচোন তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই মাংসখিনি ভালদৰে ধুই লৈছো ৩-৪ বাৰ মান। আপোনালোকে ইচ্ছা কৰিলে বইল কৰিও ল'ব পাৰে আৰু হেখত মই গৰম পানীৰে অলপ ধুইছো নিমখ দি। এয়া মাংসখিনি মোৰ ধোৱা হৈ গল। এতিয়া মছলাৰ বাবে মই লৈছো জিৰা এচামুচ, ধনিয়া এচামুচ, কেইটামান পাঁচফোৰণ আৰু লং কেইটামান, এটুকুৰ দালচেনি আৰু দুটা ইলাচি দি এনেদৰে গৰম কৰি ভাজি খুন্দি ললো। এতিয়া এখিনি ৰেডি কৰি লৈছো। কলডিল এনেদৰে কাটিছো, দুটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো আৰু কেইটামান আলু, দুটামান জলকীয়া ফালি লৈছো, আদা নহৰু থেতেলিয়াই লৈছো আৰু দুখিলা তেজপাত। এতিয়া গেছ অন কৰি মই এখন কেৰাহী পাতি লৈছো। কেৰাহী গৰম হৈ আহিলে ইয়াত মই এতিয়া তেল দিছো। মিঠাতেল বেছি দিয়া নাই, মাংসখিনি যেহেতু তেলেই হয় সেইকাৰণে তেল কমকে দিছো। তেল গৰম হৈ আহিলে ইয়াতে এতিয়া মই পিয়াজখিনি দি দিছো। এইখিনিতে মই তেজপাত দুখিলা দি দিছো, আগতীয়াকৈ দিব লাগিছিল। এতিয়া পিয়াজখিনি অকমান ৰঙচুৱা পৰালৈকে ভাজি ললো আৰু এতিয়া মাংসখিনি দি দিছো। গেছৰ জুই হাইত ৰাখি এতিয়া মাংসখিনি অলপ সময় ফ্ৰাই কৰি লম। এয়া 2 মিনিট মান মই মাংসখিনি ফ্ৰাই কৰি ললো। এতিয়া ইয়াতে আদা নহৰুখিনি দিছো, জলকীয়া কেইটাও দি দিছো। এতিয়া প্ৰয়োজন অনুসৰি হালধি আৰু জোখমতে নিমখ দি ভালদৰে মই 2-3 মিনিট মান এনেদৰে লৰাই থাকিম। গেছৰ জুই মই এতিয়া হাই ফ্লেমতে ৰাখিছো। এয়া 2-3 মিনিট মান মই ভাজি ললো। ভাজি লৈ এতিয়া মই মছলাখিনি দিছো আৰু কাটি লোৱা আলু কেইটাও দি দিছো। এতিয়া ভালদৰে মছলাখিনি মিক্স কৰি আকৌ 2 মিনিটৰ বাবে ঢাকি দিম। এতিয়া কিন্তু গেছৰ জুই অকনমান কমাই দিব লাগিব, হাইত দিলে নহলে তলত লাগি যাব পাৰে। এয়া 2 মিনিট মান ঢাকি ৰখাৰ পাছত মই উলিয়াইছো। এতিয়া ইয়াতে মই অলপকৈ পানী দি কেইবাবাৰো ঢাকি ভাজি লম। পানী একেবাৰতে বেছিকৈ দিয়া নাই, মই কমকৈ দিছো। আলু আৰু মাংস সিজালৈকে ভাজি থাকিম এনেদৰে। এয়া কেইবাবাৰো পানী দি মই ঢাকি ৰাখি ভাজি ললো। কলডিলখিনি সিজিবলৈ যিহেতু বেছি টাইম নালাগে সেয়েহে আলু আৰু মাংস মই সিজাই ললো। এতিয়া কলডিলখিনি দিছো। এতিয়া গেছৰ জুই একেবাৰে কমাই ৰাখিম। কমাই ৰাখি ঢাকি লৈ একেবাৰে কলডিল সিজি অহালৈকে ভাজি থাকিম এনেদৰে। মাজে মাজে লৰাই থাকিব লাগিব। এয়া কলডিল সিজি আহিলে, কলডিল আৰু মাংস সকলোবিলাক ভালদৰে মিলি গ'ল। এতিয়া শেষত মই অলপ ধনিয়া ছটিয়াই দিছো। হৈ গ'ল আমাৰ মাংস খাবলৈ ৰেডি। আপোনালোকে যদি কলডিলৰ সৈতে এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাব বুলি আশা কৰিলো। আৰু খাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যিসকলে প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আৰু নটিফিকেশনৰ বেলটো টিপি অল কৰি থব, তেতিয়া মই দিয়া ভিডিওৰ নটিফিকেশনসমূহ পাই থাকিব। আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।